নমস্কাৰ, পম্পিজ কিচেনত আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি লৈ আহিছোঁ অতি সহজে থোপসমূহ কেনেকৈ গাঁঠিব পাৰি। প্ৰথমতে মই সূতা লৈছোঁ 3টা কালাৰৰ, লগতে মই থোপসমূহ কাটি লৈছোঁ। আপোনালোকে সুবিধা অনুযায়ী কাটি নলগোৱা ল'ব পাৰে। লগতে মই বেজি লৈছোঁ আৰু বেজিত সূতা লৈছোঁ। এইবোৰ প্ৰথমতে মই অকণমান গাঁঠি লৈছোঁ। আপোনালোকক ভালদৰে দেখুৱাব চেষ্টা কৰিম। আপোনালোকে প্লিজ মোৰ ভিডিঅ'সমূহ চাব। এতিয়া মই প্ৰথমতে বেজিটোৰে সূতাখিনি এনেকৈ লৈ মই কাঠি প্ৰথমতে দি লওঁ। বেজিটোৰে এনেকৈ পাৰ কৰি লৈছোঁ। এতিয়া মই ইয়াতে কাঠি ল'ম সূতাখিনি। যিহেতু মই নিজে ভিডিঅ'টো অলপ কৰিছোঁ, অকণমান অসুবিধা হৈছে, তথাপিও মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এতিয়া মই কাঠিটো দি লৈছোঁ। ভালকৈ চাব আৰু ভিডিঅ'সমূহ কেনেকুৱা পাই জনাব। কাঠি লৈ ইয়াতে মই কাটি থোৱা সূতা দি ল'ম। কাটি থোৱা সূতাখিনি ইয়াতে এই গাঁঠিটোত অলপ ভালকৈ গাঁঠিব লাগে, তেতিয়া থোপটো সহজতে ছিঙি নাযায়। মই 2টা কাঠি দি ল'লোঁ, আপোনালোকে সুবিধা অনুযায়ী দিব। এতিয়া মই সূতাখিনি দি লৈছোঁ। আপোনালোকে লেন্থটো চাই ল'ব। যদি দীঘল কৰে ইয়াতকৈ অলপ দীঘলকৈ কাটি ৰাখিব। মই এইটো জোখতে ৰাখিছোঁ আৰু এইটো দুয়োফালে সমানকৈ ৰাখিব। লগতে মাজতে কাঠিটো দিব, তেতিয়া দুয়োফালে মানে সমান হ'ব আৰু থোপটো। এতিয়া মই এনেকৈ মাজতে কাঠিটো দি ল'ম। আপোনালোকে চাব, মাজতে এনেদৰে কাঠিটো দি লৈছোঁ। আৰু এতিয়া মই এই কাঠিটো দিয়াৰ পিছত আপোনালোকে দিব পাৰে, 3টাও দিব পাৰে কাঠিটো, তেতিয়া থোপটো একেবাৰে বহুত ধুনীয়া হয়, সহজতে খুলি নাযায়। এতিয়া মই পাকটো দিম থোপটোত। চাব কেনেকৈ মই পাকটো দিছোঁ। এনেকৈ ঘূৰাই আনি সূতাডালেৰে এনেকৈ কাঠিটো দি লৈছোঁ। আপোনালোকে চাই ল'ব। ইয়াতে যদি 2টা-3টা গাঁঠি দিয়ে, তেতিয়া খুলি নাযায় আৰু এনেকৈ পাত সূতাৰে গাঁঠিব পাৰে, কথা নাই, একো কথা নাই। কেৱল যিটো সূতাৰে গাঁঠি দিয়ে মানে বেজিত লৈ, সেই সূতাটো অকণমান টাইট হ'লে ভাল, সহজতে ছিঙি নাযায়। এতিয়া মই থোপটো কেঁচিখনেৰে মিলাই ল'ম গোটেই বাকীকেইটা থোপৰ লগত। এনেকৈ মিলাই কাটিম। আপোনালোকে জোখ অনুযায়ী কিছুমান দীঘল হয়, কিছুমান চুটি বনায়, তেনেকৈ পাৰিব নিজৰ ইচ্ছামতে। এতিয়া এনেকৈ সমানত কৰি লৈছোঁ। এনেদৰে মই এনেকৈ গাঁঠি এটা ছাইড গাঁঠি কমপ্লিট কৰিলোঁ। এতিয়া মই আনটো ছাইডত গাঁঠিম। ভালকৈ চাব এইটো ছাইডৰ। আৰু মই ইয়াত এটা কথা ক'ব পাহৰি গৈছোঁ। কাপোৰখনৰ সেইটো ছাইডত এটা ওজন থকা বস্তু লৈ ল'ব। যেতিয়া থোপটো কাটে তেতিয়া কাপোৰখন পিছলি নাহে। এনেকৈ মই প্ৰথমতে বেজি সূতাটো দি কাটি লৈছোঁ। চাই ল'ব ভালদৰে কেনেকুৱা লাগিছে। আৰু ভিডিঅ'টো নিজে কৰিছোঁ বাবে অকণমান অসুবিধা হৈছে, তথাপি দেখুৱাব চেষ্টা কৰিছোঁ। ভালদৰে চাই যাব শেষলৈ মোৰ ভিডিঅ'টো। লগতে কেনেকুৱা পাইছে মোক কমেণ্ট বক্সত লিখি জনাব মোৰ ভিডিঅ'সমূহ। আৰু কেনেকুৱা ধৰণৰ মই ভিডিঅ' বিচাৰিছে প্লিজ লিখি জনাব। এতিয়া মই এই সূতাখিনিৰ মাজত কাটি থোৱা সূতাখিনি দি লৈছোঁ। 2টা ফাল সমানকৈ ৰাখি মই এতিয়া কাঠিটো দি ল'ম। চাব ভালকৈ। এতিয়া মাজতে মই কাঠি